আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনালোকৰ সৈতে মেকৰণি ৰেচিপি। নমস্কাৰ, মই বনিতাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। মেকৰণি বনাবৰ বাবে চচপেন এটা বহাই দি পানী গৰম হ'বলৈ দিলোঁ। তাৰপিছত 2 কাপ মেকৰণি মই ইয়াতে দি দিছোঁ। এনেদৰে হাই ফ্লেমত মই 5 মিনিটমান সময়ৰ বাবে বইল কৰি ল'ম। ইয়াতে মই 1 চামুচ নিমখ দি দিছোঁ। নিমখখিনি এইকাৰণে দিছোঁ যাতে মেকৰণিখিনি সোনকালে সিজি উঠে, আৰু তেল 1 চামুচ দি দিছোঁ। তেলখিনি দিয়াৰ কাৰণটো হ'ল এইটোৱে আন্তৰ্গত যাতে মেকৰণিখিনি লাগি নধৰে, সেইবাবে দি দিছোঁ। তাৰপিছত এনেদৰে মই হাই ফ্লেমত মেকৰণিখিনি বইল হ'বলৈ দিম। বইল হৈ সিজি উঠাৰ পিছত এইখিনি মই চেকনি এখনত ভালদৰে চেকি ল'ম যাতে পানীখিনি ভালদৰে নোহোৱা হৈ যায়। তাৰপিছত কেৰাহী এখন পাতি গৰম হোৱাৰ পিছত তেল দি দিছোঁ। সৰিয়হৰ তেল 2 চামুচমান দি দিছোঁ। গৰম হোৱাৰ পিছত সৰু সৰুকৈ কাটি থোৱা নহৰু আৰু পিঁয়াজ একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি দি মই অলপ সময় ভাজি ল'ম। বেছি ভাজি নাথাকোঁ, এইখিনি মই মাত্ৰ কেঁচা গোন্ধটো যোৱালৈকে এইখিনি মই ভালদৰে ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত ইয়াতে মই সৰু সৰুকৈ কাটি বিলাহী ইয়াতে মই দি দিম। আপোনালোকে যি ভেজিটেবল খায় মেকৰণিৰ সৈতে, বা যি ভেজিটেবল খাব বিচাৰে, বা ঘৰত যি ভেজিটেবল আছে ইয়াতে দি দিব পাৰে। সেনেদৰে মই 2-3 মিনিটমান সময় মিডিয়াম ফ্লেমত ভাজি ল'ম। এটা কেঁচা জলকীয়া এটা কাটি দিছোঁ। যদিহে সৰু ল'ৰা ছোৱালীয়ে খায় তেনেহ'লে জলকীয়াটো স্কিপ কৰিব পাৰে। এইখিনি বিলাহীখিনি আৰু অকণমান আধা সিজা টাইপ হৈ আছে, ইয়াতে মই অকণমান পানী দি দিম। যদিহে ভালদৰে সিজি উঠে তেনেহ'লে পানী নিদিলেও হয়। তাৰপিছত ইয়াতে মই হৈ যোৱাৰ পিছত ইয়াতে 1 চামুচ মই জিৰা গুড়ি দিম। মছলা বেলেগ দিয়া নাই, ইয়াতে জিৰা গুড়িখিনি দি নিমখ জোখ অনুসৰি দি দিছোঁ, আৰু হালধি অকণমান দিছোঁ, একেবাৰে কমকৈ, আধা চামুচতকৈ অকণমান কমকৈ দিছোঁ। দি এনেদৰে 2-3 মিনিটমান সময় ভালদৰে লৰাই লৈ সিজি উঠাৰ পিছত ইয়াতে বইল কৰি থোৱা মেকৰণিখিনি ইয়াতে এড কৰি দিছোঁ। দি 2-3 মিনিটমান সময় লৰাই দিলে এইখিনি প্ৰায় হৈ গ'ল। ইয়াতে মই আধা চামুচমান চয়া চচ দিছোঁ। চয়া চচটো দিলে দেখিবলৈ কালাৰটো ভাল হয় আৰু ভাল হয়। পেকেটত থকা পাস্তা মছলাটো দিছোঁ, যিটো কিনিবলৈ পায়, সেইটো দি দিছোঁ মই। দিয়াৰ পিছত এয়া হৈয়ে গ'ল। আৰু ইয়াতে মই কেটচাপ দিম, টমেটো কেটচাপ দিয়াৰ পিছত ধুনীয়াকৈ লৰাই ল'লে এয়া মেকৰণিখিনি হৈয়ে গ'ল। আপোনালোকে বাৰু মেকৰণি খাই ভাল পায়নে? এনেকুৱা কম সময়তে বনাব পৰা, গধূলি সময়তো খাব পাৰি, বা টিফিনতো দিব পাৰি, বা ব্ৰেকফাষ্টতো মেকৰণিখিনি খাব পাৰি। আৰু গৰমে গৰমে এনেকুৱাকৈ প্লেটত মই লৈ লৈছোঁ। বিৰাট টেষ্টি হয় গৰমে খাবলৈ। ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ।